গাইস আমি মন্দিৰত যাব ৰেডি হলো এইটো ৰুম লজ হয় আমাৰ ইফালে ৰেডি হৈ আছে সো দুটা ৰুম আছে ধুনিয়া ধুনিয়া বিছনা দুখন এফালে ধুনিয়া খিৰিকী এখন আছে খিৰিকীৰে বতাহ আহি আছে খিৰিকীখন খুলি ৰাখিছো ধুনিয়া ৰুম খালি এচিটো নাই ডাঙৰ বিছনা এটা আছে সেইফালে দুটা বিছনা আৰু এফালে বেলকনি আছে এফালে এনেকে ধুনিয়া নাজিৰাৰ দৃশ্য চাব পাৰে সো ভাল লাগিছে আহি তো যা মন্দিৰত যাম মন্দিৰত গৈ তাত দেখুৱাম আপোনালোকক সো ভবা নাছিলোঁ কেতিয়াও যে ইয়াত আহিব পাৰিম মন্দিৰত এনে কেতিয়াবা কৈ থাকোঁ যে আহিম বুলি কৈ থাকোঁ কিন্তু আহিব পৰা হঠাতে প্লেনিং হৈ গ'ল সো বিনোদে হাতে ক'লে যে ব'লা আমিও যাওঁ তো এনেকৈ প্লেনিং হোৱাত মানে আহি গ'লোঁ আৰু নিশ্চয় আপোনালোকেও চাব পাৰিব মই যিমানখিনি বাৰু ভিডিঅ'টো কৰি কিনে আপোনালোকৰ আগত আপলোড কৰাই দিম আপোনালোকে চাব পাৰিব নিশ্চয় মানে ময়ো চাব পালোঁ আপোনালোককো দেখা পালোঁ বহুত সৌভাগ্য হয় ময়ো ভাল লাগিছে সো আমাৰ ইফালে ওলাই আছে সো কাপোৰ পিন্ধি দেখাব নোৱাৰোঁ পাপা ৰেডি হৈ গৈছে আৰু বিনোদৰ হাতৰ ৰুমটো দেখাই দিওঁ এবাৰ বিনোদৰ হাতৰ ৰুমটো দেখাই দিওঁ এইটো মেইন ৰোড এইটো নাজিৰাৰ মানে অগ্নিনাথ মন্দিৰৰ মেইন ৰাস্তাটো হয় ইয়াত সো ধুনীয়া প্লেচ সো ইয়াত আহি ভাল লাগিছে নাজিৰাৰ যদি কোনোবাই নাজিৰাৰ পৰা চাই আছে ভিডিঅ'টো তো লাইক আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নিশ্চয় আপোনালোকৰ আৰু নতুন নতুন ভিডিঅ' দিব পাৰিম আৰু আগলৈকে ভিডিঅ' আহি থাকিব মই কেইটামানত গ'লেও সেইটো ভিডিঅ' চাব পাৰিব ধুনীয়া এটা পৰিৱেশ ইয়াত তো ভাল লাগিছে এইফালে মানুহবিলাকে বাৰাণ্ডাত বহি ধুনীয়াকৈ হেৰি কৰিছে গাড়ী গৈ আছে চ' এইফালে কিবা কিবি ৰাখি দিছে চব বিনোদৰ হাতৰ ৰুমটো দেখাই দিওঁ ইহঁতৰ ৰুমটো অলপ ষ্টেণ্ডাৰ্ড মানে এচি লগোৱা আছে এই চাওঁ মন্দিৰত যাব পূৰা ৰেডি হৈ আছে মানে ইয়াত পূৰা ষ্টেণ্ডাৰ্ড হয় এই নাচাৰ কিয় ভাত চাত বনালে বনোৱা হ'ব একদম কিটচেন বনাই দিছে পূৰা নাজিৰাত ফুৰিব আহিও মোবাইল খালি ভিডিঅ' চাই আছে ইমান বেয়া কৰি দিছে নেকি অগ্নিনাথ মাৰিলে আহি যাবতো ওপৰত চ' ৰুমটোৰ লগত চাৰ্টটোৰ লগত পুৰা বগা কম্বিনেশ্যন বঢ়িয়া মিলিছে আৰু লগতে মোকো হোৱাইট কৰি দিছে বগা কৰি দিছে ইমান বগা নহয় মই তো ৰুমে আৰু চাৰ্টে মিলি দুটাই ধুনীয়া বগা কৰি দিছে লুকটো ভাল লগা হৈছে এনেকৈ সদায় যদি থাকিব পাৰিলেও ভাল লাগিলে হয় আৰু দাড়ি চাড়ি কাটিছোঁতো অলপ ভাল লগা হৈছে এতিয়া চ' না তুমি ৰেডি হ'লা নেকি তুমি ৰেডি হ'লা নমো দিব যাবা নমো কেনেকৈ দিবা ক'ত দেখাই দি আছোঁ বা নমো দি আছোঁ নমো কৃষ্ণ এইফালে ওলাইছে হ'ল আৰু মা এইফালে নাচো কিয় মাক দেখাই দিওঁ এবাৰ মা ইমান দিন কিন্তু অহা নাছিল আজি অলপ ড্ৰেছ পাতি ভালতো আজি অলপ ভিডিঅ'ত হাঁহি মাৰি দেখাই দিছে আৰু তাতে বাবাৰ কাষত আহিছে নেদেখাওঁ বুলিও ক'ব নোৱাৰে চ' আমাৰ এখেতে পূৰা ৰেডি পাপাৰ মনটো বেয়া ভাল ৰাতিটো টোপনি মনা নাই যদিও পাপাৰ কিন্তু মনটো ভাল লাগিছে ট্ৰেইনত ফাৰ্ষ্ট টাইম উঠিছেতো তাৰমানে পাপাৰ অহাৰ আগদিনাখনৰ পৰা পাপাৰ পেপাৰ ট্ৰেইন আহি যাওঁ বেছি দূৰ নাই আৰু পামেই শিৱ মন্দিৰটো আপোনালোক দেখাই দি আছোঁ এইটো যে দেখিছে মানুহবিলাক জমা হৈছে এই যে তাতেই আছে শিৱ মন্দিৰটো বহুত মানুহ আহে বাবা ভোলেনাথ বাবা কি যে ভক্তমান আহিছে এইবিলাক ভক্তমান ৰাইজ
চাও দিয়া 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 কি এনেদৰে কি কৰে আমি মন্দিৰৰ পৰা আহিলোঁ মন্দিৰৰ পৰা আহি উঠি মানে ইয়াতে বাইদেউহঁত থাকে মানে চাকৰি কৰে ভিনদেউজন ইয়াতে কোৱাৰ্টাৰ আছে বাইদেউহঁতৰ কোৱাৰ্টাৰত এবাৰ আহিলোঁ আহি কিনে বাইদেউহঁতৰ কাষত মানে ডাঙৰ পুখুৰী এটা আছিলে ধুনীয়া মাছ চাছ দেখা পাই তাকে বাপাক দেখাবৰ কাৰণে আহিলোঁ মাছ দেখাবৰ কাৰণে কিন্তু আন্ধাৰে হৈছে দেখা পাই নাপায় নাজানো বাৰু মাছটো দেখাটো এইজনী ডাঙৰ যে দেখিছে শকতকৈ সেইজনী বাইদেউ হয় আৰু ধুনীয়া জাগাটো ধুনীয়া লাগিছে ইয়াত মানে ধুনীয়া বতাহ আহি আছে চৰাই চিৰিকটি ধুনীয়া পাত ইয়াতে বহুত ধুনীয়া জেগা হয় তো আহি ভাল লাগিছে ইয়াত চাই কিনে কি খাইছা কি খাইছা কি চকলেট জেলি নেকি অলপ জুই দিয়া খাচোন খুলি দিলে পেলাব জিভাত লগা লগালে গিলি দিব